এয়া আজি আমি উপস্থিত আছোঁ চানমাৰীত অৱস্থিত নতুনকৈ এটা কথা ক'বলৈ গ'লে অল ইণ্ডিয়া ৰেডিঅ'ৰ একদম সন্মুখে উইংছ সাউথ ইণ্ডিয়ান স্পেচিয়েল ৰেষ্টুৰেণ্ট। এয়া মোৰ লগৰ গীতাৰ্থ, এয়া চাওক ডোচা খাই আছে। এয়া ডোচা প্ৰস্তুত কৰি থকা প্ৰণালী আপোনালোকে দেখা পাইছে, চাওক কি সুন্দৰ গোল আকাৰৰ ডোচা। আহে চৰিয়াটোত মছলা, আপোনালোকক দেখাই দিছোঁ গোটেই প্ৰক্ৰিয়াটো। এয়া তেল ছটিয়াই দিছে যাতে মচমচীয়া হয় ডোচাখন। আপোনালোকে দেখিছে কি সুন্দৰ নকবে। এইটো কিহৰ চাটনি? এইটো বিলাহী চাটনি, এইটো নাৰিকল আৰু এইটো চাম্বাৰ। এয়া চাওক মেনু, বৰ বেছি এটা দাম নহয়। নিশ্চয় দক্ষিণ ভাৰতত আপুনি ইয়াতকৈ কমতে পালে হয়, ইয়াতো মজা। এয়া চাওক মোৰ লগৰে সুন্দৰকৈ খাইছে।